Hey guys, good morning. Welcome back to my channel Nafisha Vlogs. आप लोगों को स्वागतम करिलो. तो guys, আজি হৈছে 31 ডিসেম্বৰ. আজি আমি গৈ আছো নমানৰ দাদাৰ ঘৰত. 31 তাত মানে পিকনিক চলি আছে. তো এই আমি গৈ পালো. এটো হৈছে মোৰ নমানৰ পেহি হয় আৰু এটো আমাৰ এই ওচৰৰ বৌ হয়. সব আহিছে. আৰু এটো মোৰ পেহি শাহু হয়. এই মাংস বনাইছে আৰু এই চাদৰ ওপৰত পুৰা ডেক বজাই আছে আৰু মোৰ ভাইটি আহিছে আমাৰ লগত আৰু এতিয়া আমি ওপৰত গৈ আছো তাত মানে পুৰা জুই পোৱা আছে আৰু तो सबरे से इखनि खाइ আছে इखनि तो पिकनिक खाइ আছে पेंडल लगाइ লৈছে আৰু ইয়াতো Swabu Ama itu swab iya Aki bandhanar গান লগাই দিছে কিন্তু একেলগত খালেহে ভাল লাগে এতিয়া আমি সোনকালে যাম বুলি কাৰণে খাই লৈ আছো এই চাব পাৰিছে এই সবজি বনাইছে মটৰ আলু গাজৰ সব এটা সবজি হৈ গল পোলাও এইফালে মাংস আৰু মুৰ্গী আমাৰ বৌয়ে আমাক বাঢ়ি খুৱাইছে চাব পাৰিছে salad yang mangko itu chicken হয় আৰু এই মাংস তৰকাৰী খাইছো সোনকালে যামগৈ সেইকাৰণে এয়া মোৰ দেওৰ চাক হাড্ডি খাই আছে কাৱা বিৰিয়ানী আমি গুচি গৈ আছো আৰু আহি গলো সেই নমানক চাক কেনেকৈ যুদ্ধ কৰি আছে তো মোৰ দাদাৰ ল'ৰা ছোৱালী হয় তো নমানৰ বা হয় চাকচোন কেনেকৈ মোবাইল লৈ টানা টুনি কৰি আছে কেনেকৈ কাজিয়া লাগি আছে দুটা মোবাইল লৈ তো গাইস চাইছে কেনেকৈ কাজিয়া লাগি আছে আমাৰ নমান গুণ্ডা হৈ গল এতিয়া ইয়েকে বেছি মানে লৈহে এৰিব আৰু এনেকৈ টানা টুনি কৰি কাজিয়া লাগি আছে তো গাইস ভিডিওটো কেনেকুৱা লাগিছে ভিডিওটো যদি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যোনে মোৰ চেনেলটো প্ৰথমবাৰলৈ চাই আছে এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে যোনটো ঘণ্টি আছে তো প্ৰেছ কৰি দিব যাতে নেক্সট ভিডিওটো সোনকালে আপোনাৰ কাষলৈ আহি যায় তো গাইস ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আজিলৈ ইয়াতে সমাপ্ত কৰিলো নেক্সট উভতি নতুন এটা ভিডিও লৈ চাক কেনেকৈ মাৰিছে ছোৱালীজনী কান্দি দিছে
মলম কৰা মলম কলি দিয়া নমান মলম কলি দিয়া তার মোবাইল লাগে ওখানে লয় না কান্দে দি এই যে যাবগৈ